আজিৰ যিকোনো সভা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে যে আমাৰ ভোজগুৰি এইটো গাঁৱত আজি আমাৰ জয়নিং প্ৰগ্ৰাম আছিলে। ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ পৰা ইয়াতে আজি 130 জন মান আমাৰ ইয়াত দলত যোগদান কৰিলে আৰু স্পেচিয়েলি ক'বলৈ গ'লে BPF আৰু BJPৰ পৰা যোগদানখিনি হৈছে আৰু এই যোগদানৰ দ্বাৰা আমি ইতিমধ্যে এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে এইবাৰ জমদৰ সমষ্টিত আমাৰ যিজন কেণ্ডিডেট ইপিপিএল দলৰ যিজন কেণ্ডিডেট চৰণজিৎ বসুমতাৰী বিনা তাৰমানে প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে অলৰেডি জিকি আছে আৰু যদি আমি তাৰমানে মিটিং তেনেকৈ চাই আছোঁ যে মিনিমাম 10,000 ভোটৰ মাৰ্জিনত আমি হয়তো আগুৱাই যাই জিকিব পাৰিম। আৰু বিপিএফ দলৰ কেণ্ডিডেটে কৈ থাকে নিজে বিজেপিক কেনেকৈ দেখিছে? বিজেপিত আমাৰ নাই জমদুৱাৰ সমষ্টিত বিজেপি ক'ত আছে? বিজেপি দলটো আমি ৰাহুল নাৰ্জাৰীৰ নামটো শুনাহে পাইছোঁ। বিজেপিৰ সমৰ্থন বা বিজেপি আমাৰ ইয়াতে ক'বলৈ গ'লে নাই। বিজেপি আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। ফেক্টৰটো আমাৰ কাৰো লগতে নহয়। যিহেতু আমি অলৰেডি বহুত মাৰ্জিনত আমি জিকিম। ইয়াতে আমাৰ BPF আৰু বিজেপিৰ কোনো ইয়াতে ফেক্টৰী নাই। জমদুৱাৰ সমষ্টিত স্পেচিয়েলি আমি এইবাৰ ইপিপিএল দলৰ কেণ্ডিডেট আমি বিপুল ভোটত আমি জিকি যাম আৰু ইপিপিএল দলৰ যিজন কেণ্ডিডেট আপোনালোকে গম পায় তেওঁ এনেকুৱা তাৰমানে নিট এণ্ড ক্লিন এজন কেণ্ডিডেট তাৰ তাৰমানে এটা খুঁত তাৰমানে ওলাবলৈ কোনো এতিয়া BPF বা বিজেপিৰ সৎ সাহস নাই তাৰ এটা খুঁত ওলাবলৈ। আমি এনেকুৱা এজন মানুহৰ কেণ্ডিডেট পাইছোঁ এইবাৰ কোনো অংক নাই তাৰমানে এইবাৰ আমি ইপিপিএল দলৰ পৰা যিজন কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাই জিকি যাব।